মানুহৰ পৰা আঁতৰি থকাটো মোৰ দুৰ্বলতা নহয়। সেয়া আৰু এই পৃথিৱীত মই সকলোতকৈ বেছি ভাল পোৱা বস্তুটো হৈছে মোৰ জেদ। জেদ নোহোৱা হ'লে মই চাগে কেতিয়াবাই শেষ হৈ গ'লোহেঁতেন, নাইবা জীৱনটো এনেকুৱা নহ'লহেঁতেন। কেতিয়াবা একোৱেই ভাল নলগা হৈ পৰে, কাৰো লগত কথা পাতিব মন নোযোৱা হয়। হয়তো ভাবিব পাৰে বহুত ব্যস্ত বুলি। নাই নহয়, আচলতে অকলশৰে থাকি ভাল পাওঁ কেতিয়াবা। আচলতে সম্পৰ্কবোৰ হেৰাই নাযায়, ইয়াক হেৰুৱাই দিয়া যায়। আপোনজন হেৰাই নাযায়, ইয়াক হেৰুৱাই দিয়া যায়। আপোনজনক ভাল পোৱা সময়খিনিত সকলোবোৰেই ভাল লাগে, কিন্তু যেতিয়া বেয়া লাগিবলৈ ধৰে তেতিয়া যেন খোজে প্ৰতিয়েই ভুল লাগে। প্ৰিয়জনৰ কথাবোৰ হঠাৎ যেন নুবুজা যেন লাগে। চিনাকি সময়বোৰে অচিনাকি যেন লাগে। নিজৰ মনটোক নিজৰেই শত্ৰু যেন লাগে। কাৰণ আপোনাৰ মনটোক আপুনি বুজাবলৈ পাৰে, কিন্তু তেওঁ বেয়া পাই উঠা মনটোক বুজাব কোনে? মা দেউতাক প্ৰিয়জনক হেৰুৱাৰ ভয়, ফেমিলি প্ৰব্লেম, টকা পইচাৰ অভাৱ, বিচৰা বস্তুবোৰ ল'ব নোৱাৰাৰ কষ্ট, বন্ধুত্ব বিচ্ছেদ, সপোনবোৰ পূৰণ কৰাৰ চেষ্টা, এনেদৰেই চলিছে জীৱনটো। এদিন সকলো ভাল হোৱাৰ আশা। সময়ে সকলো সলনি নকৰে। আচলতে সময়ত মানুহৰ আচল চৰিত্ৰটো ওলাই পৰে। সপোন প্ৰত্যেক মানুহে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰে নাথাকে। জীৱনে মোক যি দিছে সেয়া মোৰ ভাগ্যৰ লিখনি বুলি মানি আগুৱাই গৈছোঁ। ক'ৰবাত যদি উজুতি খাইছোঁ, ক'ৰবাত আকৌ কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ গৈছোঁ। এয়াইতো জীৱন। অপ্ৰিয় হ'লেও বৰ্তমানৰ বাস্তৱ সত্যক মানি লৈছোঁ। কেতিয়াও কাকো একো অভিযোগ নকৰাকৈ জীৱন জিন্দাবাদ বুলি কৈছোঁ। আচলতে মই কোনো স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। কোনো মানুহক কেতিয়াও উপলুঙা নকৰিবা, কাৰণ ভৱিষ্যতে কেতিয়াবা হয়তো তুমি তেওঁৰ ওচৰত হাত পাতিব লগা হ'ব পাৰে। জয় আই অসম।